বিহু আহিব বুলি ক'লে আমাৰ সকলোৰে মনবোৰ ভাল লাগি থাকে নহয়নে? আৰু বিহু আহিল আৰু শেষো হ'ল, কিন্তু ঘৰলৈহে এবাৰো যোৱা নহ'ল। সেয়েহে আজি ভাবিলোঁ ঘৰৰ পৰা আহোঁগৈ। ভবামতেই কাম, সকলো এনেকৈ ওলাই ল'লোঁ ধুনীয়াকৈ। আজি ভাবিলোঁ সকলো একেলগে যাম। আৰু এয়া গৈ পালোগৈ মোৰ ভাল লগা ঠাইডোখৰ অৱশ্যে বহুতে চিনি পাইছেই নহয়নে? এয়া হৈছে গোগামুখৰ সেই ধুনীয়া যে আজাৰ ফুলি থাকে সেইডোখৰ ঠাইডোখৰ অৱশ্যে মোৰ বৰ প্ৰিয় দেই। আৰু ঘৰ পাই এয়া ৰাইজৰ দাবী টেঙা খাই বোলে, গতিকে দায়িত্বটো মোৰ পালতে পৰিল, মানিবই লাগিব যিহেতু। টেঙা অৱশ্যে আজি সকলোৱে মিলি খালোঁ, বৰ ভাল লাগিল খাই। আৰু এইফালে আমাৰ হাঁহৰ মাংস বনি আছে দেই, ড্ৰাই ফ্ৰাই জুইত বনাইছে, খাবলৈও ধুনীয়া হৈছিল। আৰু এইফালে হৈছে আমাৰ ঘৰৰ পুখুৰীৰ মাছ। আৰু এয়া দেখিছেনে আমাৰ জোৰ এনায়েকৰ ঘৰলৈ গৈ ধুনীয়াকৈ বহি আছে। এইফালে বাইকহেঁতে আকৌ গৈয়ে খেলাত লাগিল, তাই ধুনীয়াকৈ বহি চাই আছে। এয়া হৈছে আমাৰ আলুখিনি অৱশ্যে ওচৰৰ পৰা দেখিবলৈ বেছি ভাল লাগিছিলে দেই। কেমেৰাত ইমান ভাল অহা নাই, হ'লেও মই ভিডিঅ' এটা কৰি থলোঁ। আৰু এয়া হৈছে মেইন কি বাৰু, সাজ নহয়নে? বহুতে চিনি পাইছেই। এয়া আমাৰ আচলতে বিহু হ'লে শলিতাৰ কাৰণে লাগে, নিয়ম কৰিবৰ কাৰণে। আৰু খাবলৈ কিন্তু বৰ সোৱাদ হৈছিলে সাজখিনি দেই। আৰু খাই বৈ আহিবই লাগিব যিহেতু। আহোঁতে আমাৰ আকৌ ঘৰ পাওঁ মানে ৰাতিয়েই হ'ল। আৰু এইফালে আমাৰ ৰাইজ ভাগৰি গৈছে বোলে, ঢেৰ খালে আজি হেনো, সেইকাৰণে ভাগৰ লাগিছে বোলে, শুই পৰিল গাড়ীতে। আৰু এইফালে ঘৰ আহি পাই যিহেতু বিহুৰ বতৰ, নিমন্ত্ৰণ এটাও আছিল। সৰু বাঘত আজি ভাত খোৱাকৈ মাতিছে, তালি বুলি ওলালোঁ। এইফালে ৰাইজে আমালৈ ৰৈ টোপনি গ'ল। আৰু এনে কৈছোঁ দেই, টোপনি যোৱা নাই, কেমেৰা দেখিহে মুখ ঢাকিছে। এইফালে যিহেতু ধুনীয়াকৈ জুই একুৰা জ্বলি আছে, আমিও গাটো অলপ গৰম কৰি ল'লোঁ। আৰু এয়া খাই বৈ আমি এতিয়া ঘৰ পালোহি। আজিলৈ ইমানেই, বাই।